নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল টিপটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি আমি বনাবলৈ লৈছো চিকেন 65। 500 গ্ৰাম boneless চিকেন মই ইয়াত সৰু সৰুকৈ কাটি লৈছো। অকণমান নিমখ দিম, হালধি অলপ দিম, কাশ্মীৰী মিৰ্চ 2 চামুচ দিম, আধা চামুচ মান জালুকৰ গুড়ি দিম, আদা নহৰুৰ পেষ্ট 2 চামুচ দিম, 3 চামুচ মান দৈ দিম, ময়দা 3 চামুচ মান দিম, কৰ্ণফ্লোৰ পাউডাৰ 2 চামুচ মান দিম, এটা কণী ভাঙি লম, মাংসখিনি দি গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি লম। ভালদৰে গোটেইখিনি বস্তু মিলাই লৈ আধা ঘণ্টাৰ কাৰণে মাংসখিনি মেৰিনেট হ'বলৈ দিম। এটা কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিম। মধ্যমীয়া জুইত আমি মাংসখিনি ভাজি লম। চিকেনখিনি মিডিয়াম জুইত আমি আধা ভজা কৰি কাঢ়ি লম। তেলখিনি বেছিকৈ গৰম হ'বলৈ দি চিকেনখিনি আকৌ এবাৰ ভাজি লম। এনেকৈ দুবাৰ ভাজিলে চিকেনখিনি বেছি মুচমুচীয়া হ'ব। চিকেনখিনি গোল্ডেন ব্ৰাউন কালাৰ হৈ আহিলে কাঢ়ি থম। চিকেনখিনিত দিবলৈ আমি এটা চচ বনাই ল'ম। চচ বনাবলৈ আমি এটা বাটি 3 চামুচ মান দৈ ল'ম। দৈখিনি ভালদৰে ফেটি 3 চামুচ মান টমেটো চচ দিম, গ্ৰীণ চিলি চচ 1 চামুচ দিম, 2 টোপালমান ৰেড ফুড কালাৰ দিম। গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম। এতিয়া এখন পেনত 2 চামুচ মান তেল গৰম হ'বলৈ দিম। মিহিকৈ কুটা আদা নহৰু তেলত দিম, কেইখিলামান নৰসিংহ পাত দিম, কেঁচা জলকীয়া 2টা দুফালকৈ কটা, 2টা শুকান জলকীয়া দিম। গোটেইখিনি অলপ লৰাই লৈ ভালদৰে ভাজি ল'ম। আদা নহৰুখিনি ৰঙা পৰিলে আমি এই মিক্স কৰি থোৱা চচখিনি দিম। ভালদৰে মিক্স কৰি ল'ম আৰু অকণমান জালুকৰ গুড়ি দিম। ভালদৰে লৰাই লৈ চিকেনখিনি ইয়াত মিক্স কৰি দিম। যদি আপোনালোকৰ আজি এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।